আমি সকলোৱে জানো যে পৃথিৱীত 90% পানী আৰু 20% ভূভাগ আছে, য'ত আমি বসবাস কৰোঁ। এই 90% পানীৰ ভিতৰত আমাৰ 5খন মূল মহাসাগৰ আছে। প্ৰথম হ'ল প্ৰশান্ত মহাসাগৰ, তাৰ পাছত আহিলে আটলান্টিক মহাসাগৰ, থাৰ্ড আহিলে ভাৰত মহাসাগৰ, 4 নম্বৰ হ'ল উত্তৰ মহাসাগৰ, আৰু লাষ্টত একেবাৰে সৰু মহাসাগৰ দক্ষিণ মহাসাগৰ। আজি আমি ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ এটা বহুতে নজনা কথা আমি আজি আলোচনা কৰিম আজি এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ফটোত দেখা মতে প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ পানীৰ কাহানিও একেলগ নহয়। ইয়াৰ কাৰণ কি? বৈজ্ঞানিকসকলে ইয়াৰ 3টা কাৰণ আমাক কৈছে। প্ৰথম কাৰণটো হৈছে দুয়োখন মহাসাগৰৰ পানীৰ ঘনত্ব আৰু টেম্পাৰেচাৰ সদায় বেলেগ হয়, সেইকাৰণে ইয়াৰ পানীৰ কাহানিও একেলগ নহয়। দ্বিতীয় কাৰণটো হ'ল প্ৰশান্ত সাগৰৰ পানী মিঠা হয় আৰু হিন্দু মহাসাগৰৰ পানী খাৰুৱা হয়, কিয়নো হিন্দু মহাসাগৰত সকলো নদীৰে পানী গৈ জমা হয়, গতিকে ইয়াৰ পানী খাৰুৱা হয়। বৈজ্ঞানিকসকলৰ মতে যেনেকৈ পানীত তেল মিক্স নহয়, তেনেকৈ মিঠা পানী আৰু খাৰুৱা পানী মিক্স নহয়, গতিকে প্ৰশান্ত মহাসাগৰ আৰু হিন্দু মহাসাগৰৰ পানী মিক্স নোহোৱা আমি দেখিবলৈ পাওঁ। দুয়োখন মহাসাগৰৰ পানীৰ ডেন্সিটি বেলেগ হোৱাৰ বাবে দুয়োখন মহাসাগৰৰ মাজত এডাল লাইন নিচিনা আমি দেখিবলৈ পাইছোঁ। পানীৰ ঘনত্ব আৰু টেম্পাৰেচাৰ বেলেগ হোৱাৰ বাবে দুয়োখন মহাসাগৰৰ পানী কেতিয়াও একেলগ নহয়।